নমস্কাৰ, মোৰ নাম শ্ৰীমন্ত ভূঞা। মই জাৰ্মানীৰ হামবাৰ্গত থাকোঁ। আজি অকণমান মোৰ ল'ৰাৰ লগত অসমীয়াতে কথা বতৰা পাতিম। হেল্ল'। হাই। তোমাৰ ইন্ট্ৰডাকশ্যনটো দিয়াচোন অসমীয়াতে। নমস্কাৰ, মোৰ নাম লুইচ নন্দন। মই জাৰ্মানীত থাকোঁ। তোমাৰ বয়স কিমান হৈছে? 9 বছৰ। ভেৰি গুড, 9 বছৰ। তুমি কোন ক্লাছত পঢ়া? মই ক্লাছ 3 পঢ়োঁ। ভেৰি গুড। তোমাৰ স্কুলৰ নাম কি? মোৰ স্কুলৰ নাম Rudolf Steiner Schule। অ'কে। এতিয়া তোমাক মই অসমীয়া মাহবোৰৰ নামটো সুধিম। এতিয়াতো অলপতে বহাগ বিহু হৈ গৈছে। চ' অসমীয়া নতুন বছৰ, তুমি অসমীয়া মাহবোৰৰ নামবিলাক কোৱাচোন। বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ'ত। ভেৰি গুড। আৰু এতিয়া কি মাহ? নাও উইচ মান্থ? বহাগ। ভেৰি গুড। এতিয়া মই তোমাক দুই এটা বস্তু দেখুৱাম আৰু নামটো সুধিম। এইটো কি হয়? এইটো জাপি। এইটো জাপি। আৰু জাপিটোত কিমান বেলেগ বেলেগ ৰং আছে। এইটো কি ৰং? ৰঙা, এইটো বগা, এইটো সেউজীয়া, অ'কে। আৰু কি কি ৰং জানা তুমি? নীলা, সেউজীয়া, গুলপীয়া, এইটো গুলপীয়া ন? এইটো গুলপীয়া, এইটো গুলপীয়া, সুমথিৰা, ৰাইট। আৰু এইটো কি ৰং? এইটো বগা। ভেৰি গুড, ভেৰি গুড। এতিয়া মই তোমাক দুই এটা অসমৰ বহুত প্ৰিয় জন্তুৰ ফেভাৰিট এনিমেলৰ নাম সুধিম। এইটো কি হয়? গড়। গড়। গড় হ'ল অসমৰ জাতীয় জন্তু। আৰু এইটো এই কাপটোত থকা এইটো কি জন্তু? হাতী। হাতী। ভেৰি গুড। আমি অসমীয়াত কথা বতৰা ইয়াততো জাৰ্মানীত বিশেষকৈ পাতিবলৈ পৰা নহয়, কাৰণ ঘৰত অসমীয়া কম মই অকলে। আৰু লুইচৰ স্কুলততো সকলো কমিউনিকেশ্যনবিলাক জাৰ্মান ভাষাতেই হয়। গতিকে আমি সপ্তাহত এবাৰকৈ হ'লেও ঘৰলৈ যেতিয়া ফোন কৰোঁ অসমলৈ, তেতিয়া অকণমান লুইছে অসমীয়াত কথা বতৰা পাতে। এতিয়া আমিনো কেনেকৈ কথাখিনি পাতোঁ সেইটোকে অকণমান দেখুৱাম এতিয়া। লুইচ, আমি যে দেওবাৰে দেওবাৰে ঘৰলৈ ফোন কৰোঁ, তুমি ককাৰ লগত যে কথা পাতা, কেনেকৈ কথা পাতো আমি এতিয়া অকণমান দেখুৱাম, ঠিক আছে? ধৰি লোৱা মই ককা আৰু তুমি মোলৈ এতিয়া ফোন কৰিছা। হেল্ল'। হাই ককা। হাই নন্দন, কি খবৰ? তোমাৰ ভালনে? মোৰ ভাল, তোমাৰ ভালনে? মোৰ ভাল, ভাল। তুমি কি কৰিছা? মই খেলি আছো। তুমি কি কৰিছা? মই ভাত খাই উঠি এনেই ছবিখনতে অকণমান বহিছোঁ। নিউজ পেপাৰখন পঢ়িলোঁ, এতিয়া অকণমান টিভি চাই আছোঁ। তুমি ভাত খালানে? খালোঁ, খালোঁ, মই ভাত খালোঁ। তুমি ভাত খালানে? মই ভাত খালোঁ। ভাল কথা, ভাল কথা। এতিয়া তুমি খেলি আছা নেকি? মই খেলি আছোঁ। ভাল কথা, ঠিক আছে। বাৰু তেনেহ'লে তুমি এতিয়া খেলা, ভালে থাকিবা দেই। আকৌ কথা পাতিম আমি। বাই। বাই ককা। অ'কে। গতিকে এনেধৰণে আমি সপ্তাহত এবাৰকৈ হ'লেও লুইছে অকণমান ককাৰ লগত কথা পাতে অসমীয়াতে, আৰু পৰিয়ালৰ বেলেগ মানুহৰ লগত এনেধৰণে যাতে অকণমান অসমীয়া ভাষাটো টাচটো যাতে থাকে, কথাবিলাক যাতে পাহৰি নাযায়,